Welcome to A to Z Maths Assam. Today video topic হৈছে আমাৰ দশমিক ডেচিমেল বুলি কয় ইংৰাজীত। মেথছ ৰিলেটেড চিলেবাছৰ ভিডিঅ' চাব খুজিলে তোমালোকে প্ৰথম ভিডিঅ'টো চাব পাৰা আমাৰ। এণ্ড মেথছৰ যদি একেবাৰে বেচিকৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, আমাৰ প্লেলিষ্ট চাব পাৰা বেচিক জিৰ' লেভেল। এণ্ড ফাৰ্ডাৰ আপডেট ইউ কেন জইন আৱাৰ টেলিগ্ৰাম এণ্ড হোৱাটছএপ গ্ৰুপটো। নাও দশমিক ডেচিমেল, যদি এটা সংখ্যাক যদি হৰণ কৰোঁ, যেনেকুৱা ধৰা হ'লে ইয়াত 5টো তলত আছে, ওপৰত 12 আছে, এই মাজতে এইডাল চিন হৈছে আমাৰ হৰণ চিন। আমি ইয়াক এনেকৈ আমি কি কৰিব পাৰোঁ, হৰণ কৰিব পাৰোঁ। ইয়াক যিহেতু 5ৰে একক নাযায়, তেনেহ'লে আমি কি কৰোঁ, দুটাকে ল'লোঁ, ই 12 হ'ল। আমি 5ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ দিম যাৰ লগত মানে 12 হয়, নহয়তো 12তকৈ এটা সৰু হয়। যিহেতু 12 নহয়, তেনেহ'লে আমি 2 বাৰ দিলোঁ, 5 2 গুণ 10। ইয়াৰ পিছত আমি কি কৰিম, বিয়োগ কৰিম। বিয়োগ কৰাৰ পিছত আমি দেখা পালোঁ যে ধৰা হ'ল 5ৰে আৰু 2ক নাযায়। এতিয়া আমি কি কৰিম, আমি কাৰ সহায় ল'ম, দশমিকৰ সহায় ল'ম। দশমিকৰ সহায় আমি এইকাৰণে ল'ম কাৰণ দশমিকে আমাক কি কৰে, আনলিমিটেড জিৰ' ফ্ৰীত দিয়ে, আনলিমিটেড জিৰ'। আৰু য'ত আমি দশমিকটো দিম, সেই সংখ্যাটোৰ ওপৰত আমি ওপৰতো দশমিক দিম। ইয়াৰ পিছত এই যিটো প্ৰথম জিৰ' আছিল, প্ৰথম জিৰ'টো আমাৰ অট'মেটিক নামি আহিব। নামি অহাৰ পিছত এইটো আমাৰ কি হৈ গ'ল, 20 হৈ গ'ল। এতিয়া 5ৰ লগত কি পূৰণ দিলে 20 হ'ব, 4, 5 4 গুণ 20। ইয়াত আমি 20 পাতি দিলোঁ, বিয়োগ কৰি দিলোঁ, আমাৰ কি হৈ যাব, 0। এতিয়া যিহেতু 0 হৈ গ'ল আমাৰ, 12/5 ইকুৱেল টু আমি লিখিব পাৰোঁ 2.4। ঠিক তেনেদৰে যদি আমি ইয়াত চাওঁ, কিমান আছে আমাৰ 5/8। আমি 8ৰে হৰণ কৰিম। এতিয়া আমি যিহেতু দেখা পালোঁ 5ৰে 8ৰে 5ক হৰণ নাযায়, এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, যাক নাযায় তাৰ ওপৰত আমি এটা 0 দিম। এতিয়া 0 দিয়াৰ পিছত যিহেতু নাযায়, ইয়াত আমি এটা কি দিম, দশমিক দিম। যিটোত দশমিক দিছোঁ তাৰে ওপৰত দশমিক দিম, আৰু দশমিকে আমাক কি দিয়ে, আনলিমিটেড 0 দিয়ে। এতিয়া আমি দেখা পালোঁ এই দুটা লগ লাগি, দশমিকটোৰ কথা পাহৰি যোৱা, এইটো আমাৰ কি হ'ল, 50 হ'ল। 8ৰ লগত কি পূৰণ দিলে 50 পাম, নহয় 50তকৈ সৰু এটা সংখ্যা পাম, যিটো একদম ক্ল'জ হয়, 8 6 গুণ 48। এতিয়া আমি কি কৰিম, ইয়াত বিয়োগ কৰিম। বিয়োগ কৰাৰ পিছত আমাৰ কি হ'ব, 2। এতিয়া আমাৰ এই প্ৰথম জিৰ'টো আমাৰ কি কৰিব, অট'মেটিক নামি আহিব। অট'মেটিক নামি অহাৰ পিছত এবাৰ আমি 8ৰ লগত কি পূৰণ দিলে 20 পাম, বা 20ৰ কাষৰ এটা সংখ্যা পাম, 2 বাৰ, 8 2 গুণ 16। এতিয়া আমি এইখিনিও বিয়োগ কৰি দিম। বিয়োগ কৰাৰ পিছত আমাৰ কি পাম, 4। 4ৰ পিছত ইয়াৰ কাষৰ জিৰ'টো অট'মেটিক নামি আহিব, কিমান হ'ল, 40। 8 5 গুণ কিমান হৈছে আমাৰ, 40 হৈছে। ইয়াতে যেতিয়া আমি বিয়োগ কৰিম, তেনেহ'লে আমাৰ ওলাই যাব কিমান, 0। মানে 5/8 ইকুৱেল টু আমি ক'ব পাৰোঁ দশমিকত 0.625। আমি এনেকুৱাকৈ দশমিকত ওলাব পাৰোঁ। ইয়াৰ পিছত চাওঁ, যদি আমি দশমিকৰ যোগ বিয়োগ, ইয়াত যদি আমি এই নাম্বাৰটো যদি চাওঁ, এটা বস্তু সদায় মাইণ্ড কৰবা যে যোগ বিয়োগ কৰিলে দশমিকৰ তলে তলে দশমিক, আৰু তাৰপিছত নৰ্মেল আমাৰ যোগ কৰি দিওঁ, কিমান হ'ব, 6 3। আৰু দশমিকৰ তলত দশমিক দিম, কিমান হ'ব, 17। 17 হ'লে হাতে গ'লে আমাৰ কিমান হ'ব, 2 4 3। একদম ইজি, নৰ্মেল যোগ। জাষ্ট এইটো নটিচ কৰা, দশমিকৰ তলে তলে দশমিক, আৰু দশমিকৰ তলে তলে আমি দশমিক দি দিম। আৰু দশমিকৰ পিছত আমাৰ যদি কিবা যদি সংখ্যা থাকিল, আৰু নাই যদি আমি কি কৰিব, আনলিমিটেড আমি 0 দি থ'ব পাৰোঁ সংখ্যাবিলাকৰ পিছত, আৰু সেই 0টোৰ একো ভেলু নাই, সেইকাৰণে আমি দি থ'ব পাৰোঁ। এতিয়া কি হ'ল, আমাৰ এই গোটেইখিনি যদি চাওঁ, আমাৰ 9 আহিল। এতিয়া কিমান হ'ব, 2 + 6 আমাৰ কি হৈ যাব, 8 হৈ যাব। 9 + 4 আমাৰ কি হৈ যাব, 13। 13ৰ আমাৰ 3 আহি গ'ল, আৰু 1 আমাৰ ইয়াতে থাকিল, 8 8 6 8 8 2 10 16। 16 6 হাতে গ'ল আমাৰ কিমান, 1 1 আহিল, 7 হ'ল আমাৰ ইয়াত, এইটো 4, আমাৰ এইটো হৈ যাব। ঠিক তেনেদৰে ইয়াতো যদি চাওঁ, তোমালোকে এইটো কৰবা নিজে, বিয়োগ কৰি দিলে হ'ল। দশমিকৰ তলত দশমিক আছে, ইয়াত তলত একো নাই, মানে কি, যদি সংখ্যা আছে, নাই যদি থকাৰ পিছত আমি যদি মিলাব যদি লাগে 0 দিব পাৰোঁ। ইয়াৰ পিছত এইটো যদি চাওঁ, আমি প্ৰথমতে কি আছে, এক ঘৰত দশমিক আছে, অ'কে দি দিলোঁ। এইবাৰ কেই ঘৰত আছে, আমাৰ দশমিকটো মিলাব লাগিব, মেইন ফ'কাছ হৈছে আমাৰ দশমিকত, 0 দিলোঁ। দশমিকৰ তলে তলে আমাৰ কি হ'ব, দশমিক, অলপ দেখা হ'ল। দশমিকৰ তলে তলে আমি কি কৰিম, দশমিক, 2 3, আৰু যেইটা সংখ্যা আছে সেইটা। ইয়াতে যিহেতু টোটেল অংক আমাৰ কিমানটা আছে, 4টা আছে, তেনেহ'লে গোটেইকেইটাক আমি 4 কৰি ল'লোঁ, বা ইয়াত 2টা দিলোঁ, আৰু ইয়াত এটা দিলোঁ, আৰু বাকী যিহেতু প্লাছ আছে, প্লাছ কৰি দিলে হ'ল। 1 2 3 4, দশমিকত দশমিক, আৰু 0 আমি এটা দি দিলোঁ। যদি আমি বিয়োগ যদি কৰোঁ, ইয়াতে আমাৰ অনলি 1 আছে, 1ৰ পিছত
কিন্তু একো নাই মানে আমি কি কৰিব পাৰোঁ দশমিক এটা দি আমি আনলিমিটেড জিৰ' দিব পাৰোঁ যিমান ইচ্ছা ইয়াৰ পিছত আমি ইয়াত এটা এডভাৰেজৰ কাৰণে আমি কি দিব পাৰোঁ ইয়াত এটা আমি জিৰ' দিব পাৰোঁ আমি জিৰ' দিলোঁ দশমিকৰ তলত দশমিক 2 1 5 6 ঠিক আছে এইটো জিৰ' নিদিলে হ'ব ঠিক আছে আমি এতিয়া কি কৰিম বিয়োগ কৰিম যিহেতু 1 ইয়াৰ 6টো যিহেতু ডাঙৰ জিৰ'ক নাযায় তেনেহ'লে আমি কি কৰিম ইয়াৰ পৰা ধাৰত ল'ম ইয়াত নাই ইয়াৰ পৰা ল'ম এনেকৈ যেতিয়া আমি আহিলোঁ তেনেহ'লে আমাক কি কৰিলা 1এ আমাক ইয়াক এটা কি দিলা 1টো দি দিলা ইয়াৰ কি হ'ল 10 হ'ল কিন্তু 10ৰ পৰা ই আনিলা ই 9 হৈ থাকিল ই কিমান হ'ল 10 হ'ল ইয়াৰ পৰা ই লৈ আহিলা ই কিমান হ'ল 10 হ'ল ই 9 হৈ থাকিল ইয়াৰ পৰা ই লৈ আহিলা এও 10 হ'ল আৰু 10ৰ পৰা যদি 6 যাব ইয়াতে কিমান হ'ব 4 যিহেতু এইটো 10 আছিল কিন্তু 1 তাক দিলে ইয়াত 9 আছিল 9ৰ পৰা 4 গ'লে আমাৰ হ'ব 4 9ৰ পৰা 1 গ'লে কিমান হ'ব 8 আৰু ইয়াতো 9 আছিল যেহেতু 1টো সাপ্লাই দিছিল 9ৰ পৰা 2 গ'লে কিমান হৈ যাব 7 এইটো হৈ যাব আমাৰ এনসাৰ যেহেতু 1টো নিজে ইয়াতো দি দিছিল সেইকাৰণে হৈ যাব 0.7844 এইটো হৈ যাব আমাৰ এনসাৰ এতিয়া আহিল আমাৰ দশমিকৰ পূৰণ আৰু নৰ্মেল পূৰণ একে জাস্ট 12 3 কিমান 37 ইয়াতে কেইঘৰ দশমিক আছে প্ৰথমটোত আছে এক ঘৰত এতে আছে এক ঘৰত টোটেল কেইঘৰ হ'ল দুই ঘৰ এক ঘৰ দুই ঘৰত দশমিকটো দি দিলে হ'ল আৰু এডভাৰেজৰ কাৰণে আমাৰ এটা জিৰ' দি দিলে হ'ল ঠিক তেনেদৰে এইটো যদি চাওঁ আমি 73 ইনটু যদি 3 যদি চাওঁ 9 3 7 গুণ 21 219 ইয়াতে আছে দুই ঘৰত দশমিক ইয়াত আছে এক ঘৰ টোটেল কেইঘৰত হ'ব তিন ঘৰত 1 2 3 মানে আমাৰ ইয়াত হ'ব দশমিকটো আৰু আমি এটা শ্ব অফৰ কাৰণে জিৰ' দি দিলোঁ ইয়াতে আমাক কি কৈছে এইটো বস্তু যদি আমি নটিচ কৰোঁ পূৰণ যদি আমি যদি 10 100 1000 যদি একৰ পিছত শূন্য থকা সংখ্যাবিলাকেৰে যদি আমি যদি পূৰণ কৰোঁ পূৰণত কি হয় দশমিকটো পিছুৱাই যায় মানে ইয়াত কেইটা জিৰ' আছে এটা জিৰ' আছে তাৰমানে দশমিকটো এক ঘৰ পিছুৱাই যাব 0.5 আছিল ইয়াৰ পৰা যদি এক ঘৰ যদি পিছুৱাই যদি আহে আমি কি লিখিব পাৰোঁ 5 ইয়াতে আহিল জিৰ' দশমিকটো ইয়াতে থাকিল কিন্তু সংখ্যাৰ পিছত যদি ডাইৰেক্ট যদি দশমিকৰ পিছত যদি জিৰ' আহে আমি তাৰপিছত দশমিক আৰু এইখিনি নাপাতিলে হয় আল্টিমেটলি আমাৰ কি হ'ব 5 হ'ব বা আমি এই বস্তুটো আমি এনেকৈও চাব পাৰোঁ অলপ আগত শিকাৰ নিচিনা 5 10 গুণ কিমান হ'ব এইটো আছিল আগৰ পৰা 5 10 গুণ কিমান যাব 50 হ'লে এই আমাৰ প্ৰথমতে এতিয়া আমি দশমিক দিব নোৱাৰোঁ 5 10 গুণ কিমান হৈ যাব 5 আৰু 10 বুলি ভাবিলোঁ আমি এইখিনি বাদ দিলোঁ 5 10 গুণ কিমান হ'ব 50 দশমিক কিমান ঘৰত আছিল এক ঘৰত দি দিলোঁ আৰু এনেকে আমি কি পাতিব পাৰোঁ এইটো আমি আল্টিমেটলি 5 পাতিব পাৰোঁ ঠিক তেনেদৰে আমি যদি এইটোও যদি চাওঁ প্ৰথমৰ নিয়মৰ নিচিনা যদি এটা সংখ্যাত 10 যদি পূৰণ হয় বা 100 যদি পূৰণ হয় তেনেহ'লে আমি শেষত আমি জিৰ'টো পাতি দিলোঁ যেনে ধৰক আমি যদি 7 পূৰণ যদি 10 যদি থাকে আমি কি পাতিব পাৰোঁ 70 পাতিব পাৰোঁ ডাইৰেক্ট 10ৰ জিৰ'টো আহি যায় ঠিক তেনেদৰে আমাৰ দশমিক নাই বুলি ভাবা প্ৰথমতে 371 ইয়াৰ 100ত 2টা জিৰ' আহি গ'ল ঠিক আছে অ'কে তাৰপিছত আমাৰ দশমিক কেই ঘৰত আছে দশমিক যদি চাওঁ আমাৰ আছে 3 ঘৰত ইয়াতে 3 ঘৰত দশমিক আছে অ'কে 3 ঘৰত আমাৰ দশমিক দিলে হ'ল এইটোৱে হৈ যাব আমাৰ এনসাৰ যিহেতু 3 ঘৰত আছে ইয়াত 3 ঘৰত আল্টিমেটলি আমি পাৰোঁ 37.1 পাতিব পাৰোঁ আৰু যদি আমি যদি চাওঁ আমি যদি নৰ্মেলি যদি চাওঁ যে একদম দুটা জিৰ' আছে তাৰমানে দশমিকটো দুই ঘৰ পিছুৱাই আহিব আমি যদি চাওঁ ইয়াত উত্তৰটো কিমান ওলাইছিল আমাৰ এইফালে লিখি থৈ দিছোঁ আমি এইটো উত্তৰ আছিল আমাৰ আমি যদি চাওঁ এইফালে কিমান হ'ব যিহেতু দুটা জিৰ' আছে তেনেহ'লে আমাৰ দশমিকটো কেইঘৰ পিছুৱাই যাব দুই ঘৰ ইয়াতে এক ঘৰ ইয়াতে এক ঘৰ দুই ঘৰ তাৰমানে দশমিকটো 1ৰ আগত আহিব হৈ যাব কিমান হ'ব 371 আল্টিমেটলি আমি সেইটোৱে উত্তৰ পাই গ'লোঁ তেনেকৈও ভাবিব পাৰা এনেকৈও ভাবিব পাৰা ইয়াত যদি আমি যদি চাওঁ দশমিক জিৰ' কিমানটা আছে 3টা আছে তাৰমানে দশমিকটো কিমান ঘৰ পিছুৱাই যাব 3 ঘৰ প্ৰথমতে আছিল আমাৰ ইয়াৰ পৰা ইয়াত গ'ল ইয়াৰ পৰা ইয়াত গ'ল আৰু এটা ঘৰ লাগে আৰু এটা ঘৰ যিহেতু কোনো ধৰণৰ সংখ্যা নাই তেনেহ'লে আমি এটা কি দিম জিৰ' দিম আৰু দশমিকটো আহি পালে ইয়াত আৰু দশমিকৰ পিছত যিমানটা জিৰ' দিয়া আহিছে আল্টিমেটলি আমাৰ দশমিকৰ আগৰখিনি যদি আমি পাতোঁ 14170 এইখিনি হৈ যাব আমাৰ এনসাৰ আৰু যদি আমি যদি এইটো যদি এনেকৈ যদি কৰিব যদি খোজোঁ তে আমি দশমিক নাই বুলি ভাবি আমি 1000ৰ লগত পূৰণ কৰিছোঁ 1417
1000ৰ লগত পূৰণ কৰিলে কেইটা শূন্য হৈ যাব? 3টা শূন্য হৈ যাব। ইয়াতে আমাৰ কিমান ঘৰত দশমিক আছিল? 2 ঘৰত। ইয়াত 2 ঘৰত দি দিলোঁ। আল্টিমেটলি সিমানে ওলাব 14170। দশমিকৰ আগৰখিনিহে পাতিম আমি, কাৰণ দশমিকৰ পিছত থকা জিৰ'বিলাকৰ একো ভেলু নাই। আল্টিমেটলি আমাৰ এইটো এনচাৰ ওলাই যাব। যেনেকুৱাকৈ দশমিকৰ পূৰণত দশমিকটো যেনেকুৱাকৈ পিছুৱাই যায়, যদি 100, 10, 100 এইবিলাকে যদি হয়, দশমিকটো কি হয়? পিছুৱাই যায়। ঠিক তেনেদৰে আমাৰ কি হয়? যদি আমি যদি হৰণ যদি কৰোঁ, তেনেহ'লে আমাৰ দশমিকটো কি হয়? আগুৱাই আহে। যেনেকৈ আমি 34.1 আছে, আমি দশমিকটো এনেকুৱাকৈ পাতিব পাৰোঁ। ইয়াতে 2টা শূন্য আছে, তাৰমানে দশমিকটো কেইঘৰ আগুৱাই আহিব? 2 ঘৰ। 1 ঘৰ, 2 ঘৰ, মানে 3ৰ আগত আহি যাব। 4 এটা শ্ব অফৰ কাৰণে 0 দি দিলোঁ। এনেকুৱা আৰু ডাইৰেক্ট পাতি দিব পাৰোঁ আৰু। ইয়াত আমাৰ কি আছে? 3টা শূন্য আছে। হৰণত কি হয়? দশমিকটো আগুৱাই আহে। কেইঘৰ আগুৱাই আহিব? 3 ঘৰ আগুৱাই আহিব। আমি এইটো একবাৰ এনেকৈ পাতি লওঁ। প্ৰথমতে আছিল ইয়াতে, ইয়াৰ পৰা যদি আমাৰ যদি 3 ঘৰ যদি আমাৰ যদি আগুৱাই যদি আহে, ঠিক আছে, 4 এটা ঘৰ ৰাখি ল'লা, আৰু এটা ঘৰ গ'লে আৰু 2টা আহিব লাগিব। যিহেতু ইয়াত কোনো ধৰণৰ সংখ্যা নাই, তাত আমি এটা 0 দিম। আৰু এটা ঘৰ আহিব লাগিব আগুৱাই, আৰু তাতো যিহেতু কোনো নাই, তাতো আমি এটা 0 দিম। তাৰপিছত আমি দশমিকটো পাই দিম। আল্টিমেটলি আমাৰ এনচাৰ ওলাব কিমান? 0.00463। শ্ব অফৰ কাৰণে এইটো 0 দি দিলোঁ। এইটো হৈ যাব আমাৰ এনচাৰ। হৰণ কৰিলে দশমিকটো আগুৱাই আহে, আৰু আমাৰ পূৰণ কৰিলে আমাৰ দশমিকটো ক'ত যায়? পিছুৱাই যায়। কিহেৰে? 10, 100, 1000 এইবিলাকলৈ যদি আমি কি কৰোঁ? পূৰণ হৰণ কৰোঁ। পূৰণ কৰিলে পিছুৱাই যাব, আৰু হৰণ কৰিলে দশমিকটো আগুৱাই আহিব। এইটো মাইণ্ড কৰবা। এইটো এটা সাধাৰণ বস্তু মাইণ্ড কৰিব লগা। এই যিটো আমাৰ দশমিক আছে, দশমিকটোৰ কাৰণে আহিল আমাৰ 1, আৰু যিহেতু দশমিকৰ পিছত আছে 1 ঘৰ আছে, 1 ঘৰ আছে দশমিকৰ পিছত এটা সংখ্যা আছে, তেনেহ'লে আমাৰ এটা 0, আৰু ওপৰত আমাৰ যি আছে তাকে পাতি দিয়া। চেম দশমিকৰ কাৰণে আহিল আমাৰ 1। কেইঘৰ আছে? 3 ঘৰ আছে। 3 ঘৰৰ কাৰণে আমাৰ 3টা 0। এইটোক আমি কওঁ কি? ভগ্নাংশত প্ৰকাশ কৰা। 3674। ঠিক তেনেদৰে এইটোও যদি চাওঁ, আমি 5 আছে, 5 পাতি থলোঁ। আমি যদি এইটো যদি চাওঁ, কি আছে? দশমিক আছে, দশমিকৰ কাৰণে 1 আহিল, আৰু 2 ঘৰ আছে, 2টা 0, আৰু ওপৰত দশমিকটো উঠাই দিলে হ'ল। মানে দশমিক উঠোৱা নিয়ম এইটো। যদি আমাৰ যদি ওপৰত যদি থাকে, তেনেহ'লে আমি পূৰণটো দিব লাগিব তলত, আৰু যদি আমাৰ যদি তলত যদি থাকে, আমি পূৰণটো দিম ক'ত? ওপৰত। আমি নৰ্মেলি ফাৰ্ষ্ট পাতি ল'লোঁ যিমান আছে। এতিয়া আমি দশমিকটো উঠাব লাগে। দশমিকৰ কাৰণে আহিল আমাৰ, যিহেতু তলত আছে, এইবাৰ আমাৰ দশমিকটো ক'ত যাব? আমাৰ 100টো ক'ত বহিব? আমাৰ ওপৰত। যেহেতু দশমিকৰ কাৰণে আহিল 1, 2 ঘৰত আছে, 2টা 0। ঠিক তেনেদৰে যদি আমি যদি এইটো যদি চাওঁ, যদি এইটো বস্তু মাইণ্ড কৰবা, যদি একে একে ঘৰত যদি দশমিক যদি থাকে, তেনেহ'লে আমি ডাইৰেক্ট উঠাই দিব পাৰোঁ। যিহেতু ইয়াতো 1 ঘৰত আছে, ইয়াতো 1 ঘৰত আছে, আমি কি পাতিব পাৰোঁ? 36 আমি 3ও পাতিব পাৰোঁ। কিয় পাৰোঁ? আমি চাই লওঁ এবাৰ। যদি আমি চাই লওঁ, ওপৰততো যদি চাওঁ, ওপৰত কেইঘৰত দশমিক আছে? 1 ঘৰত দশমিক আছে। নৰ্মেলি আমি পাতি লওঁ প্ৰথমে 37, আৰু যিহেতু 1 ঘৰত আছে, দশমিকৰ কাৰণে আহিল আমাৰ, ওপৰতো কৰিছোঁ, দশমিকৰ কাৰণে আহিল আমাৰ 1, আৰু 1 ঘৰত আছে কাৰণে এটা 0। ঠিক তেনেদৰে তলতটো যদি চাওঁ, আমি তলতটোৰ কাৰণে ক'ত দিব লাগিব? তলতটোৰ কাৰণে দিব লাগিব ওপৰত। যিহেতু দশমিকৰ কাৰণে আহিল 1, আৰু 1 ঘৰত আছে কাৰণে কি হ'ব? এটা 0 হ'ব। এতিয়া যদি তলে ওপৰে যদি একে একে সংখ্যা যদি থাকে, তেনেহ'লে আমি তাক কাটি দিব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ। 10কো কাটি দিলোঁ, 10কো কাটি দিলোঁ, আল্টিমেটলি কি থাকিল? 36 যায় 3 থাকিল। মানে একে একে ঘৰত যদি দশমিক যদি থাকে, তেনেহ'লে আমি তাক কি কৰিব পাৰোঁ? উঠাই দিব পাৰোঁ। ইয়াতো 1 ঘৰত আছে, ইয়াতো 1 ঘৰত আছে, দুটাকে উঠাই দিম। ঠিক তেনেদৰে এইটো 72 আমি ডাইৰেক্ট পাতি দিলোঁ, 3 ইয়াতে ডাইৰেক্ট পাতি দিলোঁ। যিহেতু ওপৰত আছে, তেনেহ'লে আমি ক'ত পাতিম? তলত পাতিম। 1 ঘৰত আছে কাৰণে এটা শূন্য, মানে 10। ইয়াতে আমি যদি চাওঁ, ইয়াতে আছে 2 ঘৰত, ইয়াতে আছে 3 ঘৰত, মানে ইয়াৰ 2 ঘৰটো আমি ফাৰ্ষ্ট নৰ্মেলি চাওঁ। 2, 6, 4, 6, আৰু তলত আগত 0 আছে কাৰণে আমি নাপাতো। অ'কে, এতিয়া আমি যদি বস্তুখিনি যদি চাওঁ, প্ৰথমতে আমি ওপৰখিনি চাওঁ। ওপৰখিনি চালে আমি দেখা পালোঁ যে ওপৰখিনি থাকিলে আমি ক'ত পূৰণ দিম? 100টো 100 বা 1000টো ক'ত পূৰণ দিম? তলত দিম। দশমিকৰ কাৰণে আহিল 1। কেইঘৰৰ পিছত দশমিক আছে? 3 ঘৰত, 3টা শূন্য। ঠিক তেনেদৰে এইবাৰ যদি আমি যদি তলতটো চাওঁ, তলতটোৰ কাৰণে ক'ত দিম? ওপৰত।
কেই ঘৰত দশমিক আছে? 2 ঘৰত। 2 ঘৰৰ কাৰণে 2টা শূন্য, দশমিকৰ কাৰণে আহিল 1। এতিয়া যদি আমি চাওঁ, ওপৰৰ 2টা 0 আৰু তলত 2টা 0 আমি কাটি দিব পাৰোঁ। এনেকুৱা ক্ষেত্ৰত আমি তলত কি হ'ব? 90 আৰু 2 6 4 6, বা আমি এনেকুৱাও কৰিব পাৰোঁ, চাবা 2.646, ইয়াত আছে আমাৰ কিমান? 0.09। তলত কেই ঘৰত দশমিক আছে? 2 ঘৰত। ইয়াত যদি আমি 2 ঘৰ পিছুৱাই যদি দিওঁ দশমিকটো, ইয়াৰো আমি 2 ঘৰ পিছুৱাই দিব পাৰোঁ। মানে আমি এনেকুৱাও ক'ব পাৰোঁ, তলত যদি আমি 9 লিখিব পাৰোঁ, তেনেহ'লে 264.6 লিখিব পাৰোঁ। ইয়াৰে আগতে দশমিকটো ক'ত আছিল? ইয়াতে আছিল। ইয়াৰ পৰা 2 ঘৰ পিছুৱাই দিলোঁ, তলতৰো 2 ঘৰ পিছুৱাই দিলোঁ। তেনেকুৱাকো আমি কৰিব পাৰোঁ। ঠিক আছে, থেংক ইউ। That's it for today.